हेलो एभरिवान नতুन ভিডিঅ হকে স্বাগত জনাইছো আশা কৰো সকলো ভালে আছে আহক আমি এতিয়া আজি আমি এই ভিডিঅটোৰ মাধ্যমে অতীতলৈ উভতি যাওঁ কৰ্মব্যস্ততা জীৱনটোৰ মাজত আমি অতীতৰ কথা পাই পাহৰিয়ে গৈছো মোৰ আজি এই ব্লগটো বনোৱাৰ উদ্দেশ্য এটাই আমাৰ এই কৰ্মব্যস্ততা জীৱনটোৰ মাজত আমি অতীতটোৰ কথা অকণমান মনত পেলাওঁ আহক আমাৰ সকলোৱে বহুত ভাল লাগিব এখন দেখিছে লিখক নামে মধ্য ইংৰাজী বিদ্যালয় মোৰ লগতে ভাইটি দুটামান আহিছিলে ব্লগ বনাম বুলি লগতে লৈ আহিছিল এইখন স্কুলত মই ক্লাছ 5ত এডমিশ্যন লৈছিলোঁ আৰু কিমান চেঞ্জ হৈ গ'ল মই দেখাই আছোঁ আপোনালোকক এতিয়া এইখন দেখিছে নতুনকৈ বনাইলে ইয়াতে নতুনকৈ আপোনাৰ ক্লাছৰুম বনোৱা হৈছে ইয়াত আৰু আমি যেতিয়া পঢ়ি আছিলোঁ এইখিনি নাছিলে অনলি আছিলে এইখন আৰু প্ৰধান শিক্ষকৰ ৰুম আছিলে এইটো কৰ্মব্যস্ততাৰ কাৰণে আমি অতীতটোৰ কথা পাই পাহৰিয়ে গৈছোঁ কাৰণ কাৰো মনত পেলাবলৈ সময় নিমিলে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থকাৰ বাবে আমি প্ৰায় অতীতটোৰ কথা পাহৰি গৈছোঁ আমাৰ সেই সময় বন্ধু বান্ধৱীসকল কেনেকুৱা আছিলে বা এতিয়া লগ পায়নে নাপায় আজিকালি কণ্টেক্ট আছে নাই সেই সময়খিনি কিমান ভাল সময় আছিলে সকলোৱে মনত পেলাওক আমাৰ জীৱনৰ চবচে মধুৰ সময়খিনি হৈছে 10 পৰা 15 বছৰ সময়খিনি সেই সময়টোলৈ সকলো ঘূৰি যাওক সকলোৱে বহুত ভাল লাগিব আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমে এম ই স্কুলৰ লাইফটোলৈ এবাৰ ঘূৰি আহক সেই সময়ছোৱাত আমাক জীৱনটো কেনেকুৱা আছিলে আমাৰ লগৰখিনি কেনেকুৱা আছিলে লগৰ সকলোৰে নাম্বাৰ আপোনালোকৰ সকলোৰে মনত আছেনে এবাৰ নিজকে প্ৰশ্ন কৰক আমি জানো আমাৰ কৰ্মব্যস্ত জীৱনটোৰ বাবে আমি অতীতলৈ পাই ঘূৰি যাব নোৱাৰোঁ কিন্তু আমাক সেই সময়ছোৱা কিমান ভাল আছিলে আমি এবাৰ মনত পেলাব লাগে নিশ্চয় ক্লাছ 5ৰ পৰা 10ৰ এই সময়ছোৱা বহুতো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে অৱশ্যে আচলতে সেইটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি ক'ব নোৱাৰে একচুৱেলি সেইটো এটা এট্ৰেকশ্যন হয় আপোনালোকৰ কাৰোবাৰ আছিলে যদি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোৰ নাছিলে বাৰু সেইটো টাইমত আপোনালোক সকলোৱে সেই সময়ত বহুতো উৎপাত কৰিছিলে বহুতো দুষ্টামি কৰিছিলে আমিও কৰিছিলোঁ সেইটো টাইমত আমি ওচৰৰ মানুহ এঘৰৰ খুৰা এঘৰৰ বাৰীৰ পৰা বহুতো বগৰী চুৰ কৰি খালোঁ এইখন স্কুলত থাকোঁতে জলফাই চুৰ কৰিলোঁ মধিয়াম চুৰ কৰিলোঁ বহুত ভাল লাগিছিলে সেইটো টাইমত মোৰ এটা বহুত ভাল ফ্ৰেণ্ড আছিলে সি মানে এইবোৰ ক্ষেত্ৰত বহুত ভাল সি জানে কাৰ বাৰীত বগৰী থাকে জলফাই থাকে আমাক লগতে লৈ যায় আমি যাওঁ জিৰণি টাইমত যাওঁ খাই বহুত ভাল লাগিছিলে আপোনালোকে সেই টাইমটো এবাৰ মনত পেলাই চাওক কোনে কোনে কেনেকুৱা কাম কৰিছিলে আজি এই ভিডিঅ'টো মাৰিব সকলোৱে বহুতো ভাল লাগিব চাগে লগৰবোৰলৈ এবাৰ মনত পেলাওক কাৰোবাৰ কণ্টেক্ট নাম্বাৰ আছে যদি এবাৰ কণ্টেক্ট কৰি চাওক এবাৰ ফোন কৰি সেই সময়খিনিৰ কথা কওক কিমান ভাল লাগিব নিজে এবাৰ ভাবি চাওক আমাৰ কৰ্মব্যস্ত জীৱনটোৰ মাজত যে আমি অলপ টাইম উলিয়াই যদি আমাৰ অতীতটো এবাৰ মনত পেলাব পাৰোঁ আমাৰ ডিপ্ৰেশ্যন থাকিলেও বহুতো ৰিলেক্স হ'ব বুলি মই আশা কৰোঁ সকলোৱে ভাল লাগিব অতীতটোৰ কথা ভাবিলে সেই সময় এতিয়া আমি যিটো পৰিস্থিতিত আছোঁ হয়তো তেতিয়া আমাৰ একো কোনো কামৰ প্ৰেছাৰ নাছিলে বা ঘৰৰ কথাও চিন্তা কৰিব লগা হোৱা নাছিলে এতিয়াতো ঘৰৰ পৰা ধৰি বহুতো প্ৰেছাৰ আহি পৰে বা চাকৰি তাকৰি নাইবা বহুতো ডিপ্ৰেশ্যনত ভুগিব লগা হয় কিন্তু অতীতটোৰ কথা যদি এবাৰ মনত পেলাওঁ সেই সমস্যাৰ কথা যদি এবাৰ মনত পেলাওঁ নিজকে বহুতো ৰিলেক্স ফিল হয় বহুত ভাল লাগে আপোনালোকে সকলোৱে এবাৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সেই সমস্যালৈ ঘূৰি যাওক বহুতো ভাল লাগিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে চবেই আজিলৈ ইমানেই ধন্যবাদ